ৰজা এই ৰজাটোৱে ভাবিছিল ইয়াতকে সৌভাগ্যৱান ৰজা আৰু এখন পৃথিৱীত কোনোবা ৰজাৰ বেলেগ কোনোবা থাকক এজনী মৰম লগা নম্ৰ ভদ্ৰ ৰাজকন্যা বৰ মৰম কৰিছিল ৰাজকন্যাৰ মুখখন ৰজাই একো কামেই কৰা ৰাজকন্যাৰ মুখৰ হাঁহি ৰাজকন্যাৰ লগত ৰজাৰ কথাৰ কথা ৰাজকন্যাই ক'লে ৰজাজন বোলে ভাল দেউতাক নহয় উপযুক্ত দেউতাক নহয় আরে রজাই কথার কেউ মানিল রজা তো রজাই না রজা রজা কেউ মানিল রাজকন্যা উড়িয়ে দিলেন রাজ্যর পৰা বাহির করে দিলেন রজাই করে রাজপ্রাসাদ খাবার নোৱাৰে